তো হেল্ল' গাইজ গুড ইভিনিং। আৰু আজি মানে আমি দুপৰীয়া ভাতটো নেখালোঁ, সেয়েহে ভাবিলোঁ যে আজি মেগীকে খাই দিওঁ। আৰু সেয়েহে মই দোকানলৈ গৈ অলপমান মেগী কিনি লৈ আহিলোঁ। এয়া মেগী অলপ কিনি লৈ আহিলোঁ আৰু এতিয়া মেগীখিনি বনাই কৰি খাম। আৰু চাই থাকক ভিডিঅ'টো, কেনে লাগে জনাব। যদি ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ দোকানৰ পৰা আহি পাই এইখিনি পটককৈ একদম জটাই লৈছোঁ। এইখিনি মেগীখিনি বঢ়িয়াকৈ খুলি কৰি একদম এইখন প্লেটত লৈ লৈছোঁ। আৰু এইপিনে চাওক, এইপিনে হৈছে এইখিনি কেঁচা জলকীয়া আৰু এইখিনি পিঁয়াজ অলপমান আৰু এইখিনি মেগী মছলা আৰু এইখিনি হৈছে বিন। আৰু গাইজ এটা বস্তু দিয়া নাই, বিলাহীটো যিহেতু দাম বেছি সেইকাৰণে মানে দিয়া নাই। জানেই আৰু বিলাহীৰ দাম কিমান, এতিয়া হাই ফাই দাম বজাৰত, সেইকাৰণে বিলাহীটো এতিয়া বৰ্তমান নাই, সেইকাৰণে দিয়া নাই। আৰু ইয়াতে নিমখ হালধি এনেদৰে গাইজ এয়া একদম পূৰা ষ্টাৰ্ট মানে অলপ জুলীয়াকৈ বনাইছোঁ। মানে আজি মই অলপ জোল খাব মন আছে, সেইকাৰণে মই পূৰা জুলীয়াকৈ বনাই লৈছোঁ। এয়া চাওক পূৰা জুলীয়াকৈ বনাই লৈছোঁ। এতিয়া পূৰা খাওঁ আৰু মানে গৰম বহুত, কিন্তু তেওঁ খাব লগা হৈছে, খাওঁ আৰু। এয়া চাওক গাইজ কণী দুটাও দিম বুলি ভাবিছিলোঁ, কিন্তু যি গৰম মানে বনাই থাকিব টাইম নাই আৰু মানে তাতে এইটো শাওণ মাহ আৰু ব্ৰত চলি আছে, সেইকাৰণে মাছ মাংস কণী খাবই নাপায়, সেইকাৰণে এয়া চাওক মই পূৰা খাই লওঁ। গাইজ সেইখিনি খাওঁতে পূৰা পেট ভৰি গৈছে আৰু নোৱাৰা হৈ গৈছে, একদম মানে নোৱাৰোৱে আৰু খাবলৈ, পেট বহুত ভৰি গৈছে। এইবিলাক ফুড চেলেঞ্জ কৰাটো বহুত বেয়া কথা, খাই খাই শকত হৈ যাব লাগিব। গাইজ মই অকণমান চুৰ কৰোঁ ৰ'ব, ভাল চাওক গাইজ মই একদম এইখিনি শেষ কৰিলোঁ আৰু অলপমান আছে। এইপিনে চাওক গাইজ বহুত আছে মাল, দেখিছে? এইপিনে চাওক গাইজ বহুত আছে মাল, অলপ লৈ লওঁ চুৰ কৰি। এয়া চাওক গাইজ মই অকণমান চুৰ কৰি লৈছোঁ, খাই লওঁ আৰু গাইজ মেগী চেগী খাই শেষ হৈ গ'ল আৰু ইফালে সন্ধিয়াও হৈ গ'ল। আৰু আজি 1 আগষ্ট, সেয়েহে আজি ছুপাৰ মুন ওলাব বোলে আকাশত, সেয়েহে একদম পূৰা ছুপাৰ মুন চাবলৈ আহি আছোঁ আৰু ৰাস্তালৈ ওলাই আহিছোঁ। যিহেতু আজি জোনবাইটো মানে পৰিসৰটো বৃদ্ধি হ'ব আৰু পূৰা উজ্জ্বল হৈ যাব, সেয়েহে তাকে চাবলৈ ওলাই আহিলোঁ আৰু তাকে আপোনালোককো দেখাম বুলি আহিছোঁ। তো চাব, যদি ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেনেহ'লে কেইখনমান ফটো আৰু ভিডিঅ' চাওঁ ছুপাৰ মুনৰ আজি। গাইজ এয়া চাওক পূৰা জোনবাইটো এতিয়া মানে ডাৱৰৰ মাজত সোমাই গৈছে, কিন্তু আজি বহুত ডাঙৰ হৈছে। চাওক আপোনালোকে নিজে চাওক জোনবাইটো কিমান গুণ ডাঙৰ হৈছে। বিউটিত কৰিলে কিন্তু ধুনীয়া আহে দেই, এইটো মই বিউটিত কৰি চালোঁ। চাওকচোন